congratulations and celebration 21st wedding anniversary. Many congratulations. নমস্কাৰ মই ভুমনি আপোনালোক আটাইকে স্বাগতম জনাইছো আজি মোৰ কাৰণে এটা বিশেষ দিন স্পেশাল দিন মোৰ জীৱনৰ একচুয়ালি মোৰ নহয় আমাৰ আজি মানে আমাৰ এয়া বিবাহ বাৰ্ষিকী এয়া মোৰ হাজবেণ্ড মোৰ প্ৰেমিক এয়া মৃদুল বৰুৱা আপোনালোকৰ প্ৰিয় অভিনেতা মোৰ হাজবেণ্ড গতিকে আজি আমাৰ বিবাহ বাৰ্ষিকী একো বেলেগ প্ৰগ্ৰেম ৰখা নাই আমি ঘৰলৈ যাম মাৰ ঘৰলৈ তাতে গোটেইকেইটা লগ হৈ পেলাই ৰাতি এসাঁজ খাম আৰু এয়াই গতিকে আপোনালোকে আশীৰ্বাদ কৰিব আৰু শুনকচোন মোৰ মানুহজনৰ মুখেৰে আজিৰ দিনটোৰ বিষয়ে কি কয় বাৰু তাকে আজি সঁচাকে আমাৰ কাৰণে এটা বিশেষ দিন স্পেচিয়েল দিন আজিৰ এই দিনটোতে আজিৰ এই তাৰিখটোতে আমি বহু বছৰ আগতে কিমান বছৰ নকওঁ আৰু বহু বছৰ আগতে আমি দুইটা জীৱন সংগী হিচাপে আদৰি ললো চ' আজি আমাৰ কাৰণে সঁচাকে এটা বিশেষ দিন গতিকে আজি এই বিশেষ দিনটোত আমি তেনেকুৱা কোনো বিশেষ প্ৰগ্ৰেম ৰখা নাই স্পেচিয়েল কোনো প্ৰগ্ৰেম নাই মাত্ৰ আজি এই সন্ধিয়া বেলাটো আমি আমাৰ ঘৰত কটাম ঘৰ মানে মোৰ বিহুৱে ঘৰত নহয় ইয়াৰ পৰা বিহুৱাতে যোৱাটো অসম্ভৱ কথা গতিকে মোৰ সৰু ঘৰ ভুমনিৰ ঘৰতেই আজি সন্ধিয়াটো কটাম গণেশগুৰিত তাৰ কাৰণে আমি ওলাইছো আৰু তালৈকে যাম আৰু তাতে লগে ভাগে আমি ঘৰৰ মানুহকেইটাই এসাঁজ খাম বলক তাতে লগ পাম আমি আকৌ তাতনো কি হয় আমি চাম ভুমনি দেখাম এয়া আমাৰ ৰাংঢালী বোৱাৰী মুনমিকটো চিনিয়ে পাই চবে এয়া আমাৰ জচিলা এয়া কেক ৰেডি কৰি আছে এয়া মোৰ মাৰ ঘৰত মোৰ মা মোৰ ভাইটি দুটা আৰু মোৰ ভাই বোৱাৰীজনীৰ সৈতে আজিৰ এই বিশেষ দিনটোৰ বিশেষ সুন্দৰ ভাল লগা মুহূৰ্তখিনি এয়াই হ'ল আমাৰ নিচিনা সৰু সৰু মানুহবিলাকৰ ফূৰ্তি আৰু ইয়াৰ মাজতেই আমাৰ সুখবোৰ বঢ়িয়া বাবা তাক চাবি দেই Happy anniversary congratulations and celebration 21st wedding anniversary many congratulations কি কৈছে thank you so much ইমান ধুনীয়াকৈ এৰেঞ্জ কৰিছা বাবু খোৱা পিণ্ডকো খুৱাই দিয়ক আগতে মাক দে happy anniversary টুকটুকে চাই আছে টুকটুকে চাই আছে এইখিনি তুমি তোমাৰ হাতখন লাগি পাতি আছে তুমি দি দিয়া কি দি দিয়া পাপাক কৈছো তুমি লাগিছে তুমি দি দিয়া তুমি দিলে টুকটুকক খুৱাই দিছে খুৱাই দিয়া অলপমান নললা নেকি খুৱাই দিয়া ভাল পাইছে মিঠা চেলকি খাইছি আৰু নিদিবা কি কৰি দেই মাক দিয়ক কি কৰি এইগিলা বৰ ধুনীয়া মাক খুৱাই দিছো মিঠাটো কম নে আছে মাৰি আছো
ফাৰ্ষ্টতে মই খুৱাই দিম এবাৰ দিয়ক ভিনদেউকে খুৱাই দিছোঁ মই খাম বুলি ভাবিছিলোঁ এইটো সেইটো কি এয়া মোৰ মৰমৰ বাইদেউ ভিনদেউৰ কাৰণে এটি সৰু উপহাৰ এইটো ভিনদেউৰ কাৰণে থ্যাংক ইউ ভেৰি মাছ মি ৱেলকাম এইটো মই এটা পাইছো বয়া খুলি চাওঁ কি লগাই অলপমান লগাই লোৱা মোকো লগাই দিবা পালো অলপ মোকো দি দিয়া মোৰ মানে প্ৰয়োজনীয় বস্তু এটাই দিছে এটা মানে প্ৰয়োজনীয় বস্তুৱে পাইছো মই কাটলেট ছেট এটা বৰ ধুনীয়া হোৱাইটত তাত মানে এনেকুৱা গল্ডেনৰ হেৰি আছে বঢ়িয়া মানে বহুত অভাৱ হৈ আছে থেংক ইউ মষ্ট ৱেলকাম Where is the gift? Yeah, Mar got a here. I love. Mar কেক কাটিলো কাটিলো আমি কেক কাটিলো গিফ্ট পালো গতিকে এই ফাইদা মাকৰ ঘৰত আহি আমি এনে আহিছিলো আজি ইমানখিনি এৰেঞ্জ কৰিব মানে ভবাই নাই কেক চেক যে আনি থৈ দিব মানে ভবাই নাই ভাবিছো আহিছো ৰাতি ভাতকেইটা খাম আৰু সেয়া গতিকে গিফ্ট চিফ্ট ললো লাহে ধীৰে আমি খোৱালৈকে আগবাঢ়িম ৰাতিৰ সাজত ৰাতি কি হ'ব ৰাতি পোলাও আৰু মাংস আৰু পনীৰ মাহঁতৰ কাৰণে মাছৰুম হ'ব মাহঁতে মাছৰুম খাব এতিয়া আমাৰ টুকটুকে কেকটো দেখি পেলাই ৰ'ব পাৰে এয়া আহি ঘৰ পালো দুভাগ ৰাতি বহুত ভাগৰ লাগিছে মানে কি আৰু গোটেই দিনটো ব্যস্ত হৈ আছো যে তাতে ভালেই লাগিল তাতে গোটেইখিনি আমি যথেষ্ট আনন্দ ফূৰ্তি কৰিলো এতিয়া প্ৰায় 12টা বাজিব হ'ল ভাগৰ লাগিছে যাওঁ ফ্ৰেছ হওঁ ফ্ৰেছ হৈ শুওঁগৈ গতিকে বাই বাই আপোনালোকে আশীৰ্বাদ কৰিব আজি আমাৰ বিবাহ বাৰ্ষিকীৰ দিনাখন ৰাতি বহুত হৈছে 12টা বাজিবলৈ হ'ল গতিকে ভিডিঅ'টো মই ইমানতে সামৰো আজিলে বাই বাই নমস্কাৰ